কবিতাৰ শিৰোনাম ক্ষত বিক্ষত হিয়া মোৰ। ক্ষত বিক্ষত হিয়া মোৰ, তোমাৰ হৃদয়ৰ জীপাল মৰম। অনুভৱৰ থাপনাত সজাইছো এগছি চাকি, তোমাক পাবলৈ বহু আশাৰে। অতিক্ৰম কৰিছো বহুবাৰ, অযথা খৰচ কৰিছো বহু সময়। নাজানো কিয় হৈ পৰিছা তুমি মোৰ বাবে মূল্যৱানতকৈও মূল্যৱান। জীৱনৰ প্ৰবল যুঁজত ভাগৰি পৰিছো, বিচাৰি পোৱা নাই কোনোবা। কৰিছে তাণ্ডৱ নৃত্য আজি সিহঁতে মোৰ জীৱনক লৈ। আজি কিয় হৈ পৰিছো দিশহাৰা মই। ভাৱনাত ভ্ৰমিব ধৰিছে মোৰ হৃদয়, কৰিছো অনুতাপ তোমাৰ মৰমক লৈ। বৰ সহজতেই নোৱাৰো পাহৰিব তাহানিৰ সেই কথাবোৰ। ভাবিলেই কষ্ট পাওঁ সেই সময়বোৰ, নাপাওঁ বিচাৰি তোমাৰ মৰমবোৰ। সেই সজাওঁতেই ভাগি পৰা মোৰ মনৰ কুমলীয়া প্ৰজাটো, মনত পৰিলেই কঁপি উঠে মোৰ মন। সেয়ে আকৌ জোৰাব খুজিছো ক্ষত